আমাৰ চেষ্টা হ'ল যাতে প্ৰতিটো পৰিয়াললৈ এটা আঁচনি যাব পাৰে। নিশ্চয় আপোনালোকে শুনা পালে মুখ্যমন্ত্ৰী মহোদয়ে যি ঘোষণা কৰিলে যে প্ৰতিটো পৰিয়ালৰ এজন সদস্যই যাতে এই আঁচনিৰ অন্তৰ্ভুক্ত হয় তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। আৰু এইবাৰ যিটো নিৰ্বাচন হ'ব যে মানে এইটো সিলেকশ্যন প্ৰচেছ নিকাভাৱে হ'ব সেইটোও ঘোষণা কৰিছে। শুনক আপোনালোক সবিশেষ। 1 এপ্ৰিল 2024 চনৰ আগতে তেওঁলোকৰ এটা মাত্ৰ বেংকত একাউণ্ট থাকিব লাগিব আৰু আগতে কোনো লোন লৈ তেওঁলোকে ডিফল্টাৰ হ'ব নালাগিব। যদি আগতে কোনোবাই তেওঁলোকে লোন লৈছে টকা ঘূৰাই দিব পৰা নাই তেতিয়াহ'লে আমি ইয়াৰ যিহেতু উদ্যোগী গঢ়িব খুজিছোঁ, যিসকল উদ্যোগীয়ে বেংকৰ পৰা টকা লৈ ডিফল্টাৰ হৈ আছে তেওঁলোকক আমি এই আঁচনিৰ অধীনত আনিব বিচৰা নাই। তৃতীয়তে আৰু এটা সৰু আমি কণ্ডিশ্যন ৰাখিছোঁ যে এখন ঘৰত আমি দুজনক এই টকা বা এই সহায় আমি নকৰোঁ। আমাৰ চেষ্টা হ'ল যাতে প্ৰতিটো পৰিয়াললৈ এটা আঁচনি যাব পাৰে। সেইকাৰণে এজন দেউতাক মাক থাকিলে আমি চিবলিং বুলি যাক কওঁ, নিজৰ ভাই ককাই হ'লে এজনেহে এই আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে আমাৰ কণ্ডিশ্যনো বহুত বেছিকৈ নাই, সৰু কণ্ডিশ্যন কেইটামান আমি ৰাখিছোঁ। প্ৰথম ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আমি এই কণ্ডিশ্যনখিনি চাম যে বয়স 28ৰ পৰা 45ৰ ভিতৰত আছেনে নাই, এডুকেশ্যনেল কোৱালিফিকেশ্যন আছেনে নাই, চিডিউল কাষ্ট হয়, OBC হয় বা প্ৰফেশ্যনেল ডিগ্ৰী কি আছে। ৰেজিষ্ট্ৰেশ্যনৰ পৰ্যায়ত এইবাৰৰ যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, এই যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ কাৰণে যি চিলেকশ্যন প্ৰচেছ, এই চিলেকশ্যন প্ৰচেছটো কেনেদৰে হ'ব আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে 126টা সমষ্টিৰ মানে যাতে সমানুপাতিকভাৱে যাতে এই আঁচনিৰ কাৰণে যাতে চিলেকশ্যন হয় এইটো মুখ্যমন্ত্ৰী মহোদয়ে নিজে ঘোষণা কৰিছে। আৰু প্ৰতিটো সমষ্টিৰ পৰা যাতে সমহাৰে যাতে চিলেকশ্যন হয় সেইটো মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। আপোনালোকে নিজে এতিয়া শুনক ভালদৰে। এইটোকে আমি এপ্লিকেশ্যন ষ্টেজ বুলি আমি ক'ব খুজিছোঁ। এই গোটেই ৭৫,০০০ যুৱক যুৱতীক আমি চেষ্টা কৰিম যাতে অসমৰ 126টা সমষ্টিৰ পৰাই সমানুপাতিকভাৱে নিৰ্বাচিত হয়। সমানুপাতিক শব্দটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ, প্ৰতিটো সমষ্টিতে একেধৰণৰ ভোটাৰ নাথাকে। গতিকে ভোটাৰৰ ভিন্নতাৰ লগত লক্ষ্য ৰাখি আমি সমানুপাতিক নিৰ্বাচনৰ বাবে আমি চেষ্টা কৰিম যাতে গোটেই অসমতে উদ্যোগীকৰণৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব পাৰে। যোৱা বছৰ আমাৰ যিটো বয়স আমি নিৰ্ধাৰণ কৰিছিলোঁ এই বয়সটো আছিলে 28 বছৰৰ পৰা 40 বছৰ। ST SC OBCৰ ক্ষেত্ৰত আমি 28ৰ পৰা